Good morning everyone. ঘৰৰ গছৰ নাৰিকল লাগিছে। দেউতাই আমাক খাব নিদিয়ে কিন্তু কেৰকেটুৱাই নিলে এতিয়া। বলকচোন আপোনালোকক দেখুৱাও আজি আমাৰ ঘৰৰ গছৰ নাৰিকল। এইজোপা আমাৰ নাৰিকলজোপা এয়া চব বহুত লাগিছিল কিন্তু কেৰকেটুৱাই কুটি কুটি পেলাইছে। এতিয়া এইকেইটাহে বাকী ৰৈছে। এতিয়া আমি ইয়াকে নি পেলাই আজি ডাব কৰি খাব লাগিব। দেউতাই খাব নিদিয়ে তথাপি আজি কিন্তু খামেই আৰু। এয়া চাওক আৰু নাৰিকল গছ বহুতজোপা আছিলে, এতিয়া মৰি গ'ল। এতিয়া মাত্ৰ এজোপাই আছে। তাকো যোৱা বছৰৰ কেইটা কোনোবাই চুৰ কৰি নিলে, এই বছৰৰ কেইটা কেৰকেটুৱাই খালে। মানে আমি খাবই নাপাওঁ তেনেকৈ। এইবাৰ এই 4টামান যে আছে এইকেইটা সেইকাৰণে আমি কেঁচাতে খাই পেলাম আৰু, নহ'লে পিছলৈকে এৰিলে খাবলৈ নাপাওঁ। দেউতাই পিছে খালে আৰু বেয়া পায়। দেউতাৰ মতে ঘৰৰ বস্তুকেইটা কিয় এতিয়াই খাব লাগে, এতিয়া কিনি আনি খা, পিছত যেতিয়া খাব পৰা হ'ব মানে পুৰঠ হ'ব নাৰিকল তেতিয়া খাবি। আমি পিছে এনেকুৱা নহয়, আমি এতিয়াতে খাই চেচ কৰিম, পিছত নাথাকিলে বজাৰৰ পৰা কিনি আনি খাম আৰু নে কি কয়। সেয়া এজোপা বকুল গছ আমাৰ, সেইকেইদিন ঢেৰ বকুল পকি আছিল। বকুল ফুলিছে। এয়া এজোপা বকুল গছ, তলত পৰিও আছে, ৰ'ব দেখুৱাইছোঁ। কথামতেই কাম আৰু, নাৰিকল আনি এনেকৈ পানীত ভিজাই থৈ দিলোঁ। এতিয়া আৰু ইয়াক খোৱাহে কথা। মই শুই থাকোঁতে দেউতাই ডাবৰ পানী উলিয়ালেই, এতিয়া ভিতৰৰ নাৰিকলহে উলিয়াই আছে। এয়া দেউতাই উলিয়াই থৈ দিছিলে ডাবৰ পানী। ঘৰৰ নাৰিকলৰ পানীৰ সোৱাদৰ কথানো কি ক'ম। বজাৰৰ পৰাতো প্ৰায়ে কিনি খাওঁ, কিন্তু ঘৰৰ বস্তু যেতিয়া খাবলৈ পাওঁ এইটোৰ এটা বেলেগেই আৱেগ। এয়াই আছিল আজিৰ অকণমানি মোৰ ব্লগটো। ঘৰত মই কি কৰি কটালোঁ অকণমান আপোনালোকক দেখুৱাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে।